গাইজ আপোনালোকৰ পূজা কেনেকুৱা গৈছে বাৰু মোৰ ভালে গৈছে আজি মহাষ্টমী আৰু মহাষ্টমী উপলক্ষে আমি আহিলো যোৰহাট টাউনৰে বুলি আৰু দোকানবোৰে বাৰু আপোনালোকক আকৰ্ষণ কৰে নে মোক কিন্তু খুব কৰে আপোনালোকক যদি কৰে আপোনালোকে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাবচোন আৰু বহুতখিনি দোকান ফুৰিলো তাৰ পাছত আহিলো অকমান টাউনতে ঘূৰিলো আৰু এই পুলিচসকলক দেখিছেনে তেওঁলোকৰ ডিউটিৰ খাতিৰত ঘৰলৈও যাবলৈ নাপায় আৰু মহিলাসকলক আকৰ্ষণ কৰা বস্তুবোৰকে অলপ দেখুৱাই দিছো আৰু তাতে বস্তু এটা দেখিলো গাইজ চাওকচোন এখন মিনি ফেন ইমান যেন কিউট নহয় আপোনালোকক চালে চাই থাকিবলৈ মন যায় কেতিয়াবা বাৰু সেইখন কিনি মই আপোনালোকক ৰিভিউ দিম হাৱা পায় নে নাপায় মই কিন্তু অলপ পাইছিলোঁ আৰু দুজনে কিবা এটা অৰ্ডাৰ কৰিলোঁ খাওঁ বুলি আৰু দুজনে লৰালৰিকৈ খালোঁ খাই মেলি আজি যেহেতু খেল আছিলে তেখেত সোনকালে যাওঁ ঘৰলৈ কৈয়ে আছিলে আৰু ফাৰ্মাচীত বস্তু এটা কিনিবলৈ সোমালোঁ আৰু বস্তু কিনাকে তেওঁলোকে কি কৰিছে চাওকচোন খেলে চোৱাত বিজি হৈছে আজিলৈ ইমানেই আছিলে আশা কৰোঁ আপোনালোকে চাই ভাল পালে তেনেহ'লে আজিলৈ